চৰাই কেনেকৈ আঁকে সহজ সহজ কৌশলেৰে মই তাক শিকাম। তোমালোকে মোৰ লগে লগে আঁকি যাবা আৰু চাবাচোন কেনেকুৱা চৰাই হয়। প্ৰথমতে আমি হাঁহ কেনেকৈ আঁকে চাম। সেইদিনা শিকাইছিলোঁ তোমালোকে 1 2 3 4 5 এনেকৈ 2টোৰ পৰা আমি হাঁহ আঁকিব পাৰিম। এনেকৈ এটা 2 লিখিলা, ইংৰাজী 2 এতিয়া চাবা 2টোৰ কাষত এনেকৈ দিলা, ইয়াত ঠোঁট তুলিলা, চকু দিলা, এটা ময়ূৰ আঁকিম। ময়ূৰ আঁকিবলৈ হ'লে প্ৰথমতে তুমি এনেকৈ পানীলৰ দৰে এনেকৈ এটা হ'ব, ওপৰত সৰুকৈ কিন্তু এফালে বহল, এইফালে আমি ঠোঁটটো দিলোঁ আৰু ইয়াত আমাৰ মূৰত আমি ইয়াৰ চাৰিওফালে এখন মাজতে ইয়াৰ চাৰিওফালে ইফালে যিমান দিছা ইফালেও সিমান দিবা। তাৰপিছত মূৰটো তেনেকৈ পাখি দুখন দিম।
গছৰ ডাল এটা দিব পাৰিবা। তাৰপিছত ইয়াত আমি পিছাখন দিম। পিছাখন দিলা, তাৰপিছত পুৰি থকা পাতিখনো এনেকৈ দিলা। এইবাৰ চাবা তোমালোকক এটা ভাটৌ অঁকা শিকাম। প্ৰথমতে আমি চকুটো আঁকি ল'ম, তাৰপিছত